আজি আমি উপস্থিত আছোঁ বিহগুৰি মৌজাৰ দক্ষিণ প্ৰান্তত ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে থকা এখন ধৰ্মীয় অনুষ্ঠান শিমলুগুৰি থান। ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি এই থানখনলৈ নামি আহিছে বিপদ। অস্তিত্বৰ সংকটত পৰিছে এই থানখন। আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম ইয়াৰ সামগ্ৰিক পৰিৱেশ। আৰু কিছুদিনৰ পিছত আমি অতি দুখেৰে আপোনালোকক ক'বলৈ ওলাইছোঁ যে এই থানখন অতীত হ'বলৈ গৈ আছে। অচিৰে এই ক্ষেত্ৰত যদি কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে এই থানখনৰ অস্তিত্ব যে বিপদত পৰিব, এই থানখনৰ যে কোনো অস্তিত্ব নৰবগৈ, সেই কথা আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চপৰা চপৰে খহিছে বিহগুৰি দক্ষিণে থকা শিমলুগুৰি থানৰ ভূমি। ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই বিপদ মাতিছে হিন্দু ধৰ্মাৱলম্বী লোকৰ উপাসনাথলী এই মন্দিৰলৈ। অহৰ্নিশে ভক্তই গিজ গিজাই থকা ঠাইখণ্ড হুৰাহুৰে খহা নৈ গৰাৰ শব্দই এতিয়া জয়াল কৰি তুলিছে। বিহগুৰিস্থিত ভাৰতীয় তিব্বত সীমা পুলিচৰ তত্বাৱধানত সজাই পৰাই তোলা মন্দিৰৰ সংলগ্ন দেৱী থান আৰু শনি মন্দিৰ ইতিমধ্যে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। ধৰ্মীয় আৱেগ অনুভূতি জড়িত থকা শিমলুগুৰি শিৱ মন্দিৰ আজি সংকটৰ গৰাহত। জলসম্পদ বিভাগে অচিৰেই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে মন্দিৰৰ যে কোনো অস্তিত্ব নৰবগৈ, সেই কথা নিশ্চিত। অন্ততঃ আৰু 2-3 দিনৰ ভিতৰত এই থানখন নদীৰ মাজত থাকিব। গতিকে অচিৰে কিবা এটা নহয় কিবা এটা কৰা ভাল সময় থাকোঁতেই। কাৰণ যেতিয়া পানী উফন্দি উঠিছিল তেতিয়া ঠিক এই গৰাখহনীয়াৰ সমস্যাটো নাছিল। যেতিয়া শুকাবলৈ ল'লে, নদী শুকাবলৈ ল'লে, গোটেই আমাৰ ৰুদ্ৰপথৰ পৰা ইয়ালৈকে, বিশেষকৈ আমাৰ শিমলুগুৰি স্থানলৈকে এই গোটেই অঞ্চলটো আমি ভ্ৰমণ কৰি চালোঁ যে যথেষ্ট গৰাখহনীয়াৰ কবলত পৰিছে।